हेलो एभ्रिवान पुनः नतुन एटा भिडिओলৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে আজি শনিবাৰ আৰু সন্ধিয়া চাহকাপ খাব লৈছো লগত আছে নাৰিকল আৰু চেনি মিক্স কৰা আৰু এইখিনি নাৰিকল এক্সট্ৰা কৰি ৰাখি থৈছো কিবা এটা বনাম ভাবিছো আজি চাও কি হয় আৰু এতিয়া চাহকাপ খাই লওঁ আৰু এইফালে মই আম শুকাই ৰাখিছিলো এইখিনিও কিবা এটা বনাম শেয়াৰ কৰিম আপোনালোকৰ লগত চাহ খালো তাৰ পিছত ভিডিও এটা কাম আছিল হেখিনি কৰি মই উলাই আহিলো 7টা বাজিলে এতিয়া আৰু আজি বহুত দিনৰ পিছত উলাই আহিছো আজিকালি অকমান ব্যস্ত হৈ থকা হৈছে কাম এটা আৰু এইফালে মই মমো খাব আহিছো আজি ওচৰতে আছে ওয়া মমো আমি অৰ্ডাৰ কৰিব পাৰো এইখন নতুনকৈ খুলিছিল ভাবিলো টেষ্ট কৰো আৰু এইখিনি কেনেকুৱা হৈছে খাই চাও ৰব বহুত গৰম দেখি ভালে লাগিছে বাৰু ঘৰ আহিলো মমো খাই তাত একদম অৱস্থা বেয়া হৈ গল মমো খাব গৈছিলো দেখুৱাইছিলো আপোনালোকক আৰু প্ৰথমতে এক প্লেট দিলো চিকেন মমো লৈছিলো মই যে যদি ভাল লাগে তেতিয়া আৰু এক প্লেট লম জুনু আছিল কিন্তু মমো যেটা দেখিছো লাগিছে যে ভাল হ'ব খাবলৈ চাটনিখিনি অকনমান মই প্ৰথমতে সিলেকি চাইছো জ্বলা খুব মমো চাটনিনো জ্বলাই হয় জানিবা কিন্তু টেস্টি আছিল তাৰ পিছত এটা বাইট ললো প্ৰথম বাইটটো মানে বেয়া লগা মানে ভালে লাগিলে প্ৰথমতে খাইছো কিন্তু সালো ভিতৰত স্টাফিং একদম নাই স্টাফিং মানে পিয়াজ বেছি যেতিয়া মানে এটা বাইট লও ভিতৰৰ পৰা এনেকুৱা লাগে যে পানী ওলাই আহিছে পিয়াজ দিয়া কাৰণে নেকি বেছি পানী পানী হৈ গৈছে চিকেন মমো যেহেতু অৰ্ডাৰ কৰিছো চিকেন নাই ভিতৰত 60 টকা লৈছিলে পাৰ প্লেট কিন্তু এক প্লেটে ললো কাৰণ মই বেছি খাব নোৱাৰিলো মানে তাৰ পিছত লৈ আহিলো তাৰ পিছত এতিয়া লৈছো পকৰি আৰু মিঠাই এটো ড্ৰাই মিঠাই হয় মই এনেকুৱা ড্ৰাই মিঠাই খাই খুব ভাল পাওঁ কিন্তু মিঠাই ইমান খোৱা নহয় ৰসগোল্লা হক ৰক থকা মিঠাই মই খুব এটা ভাল নাপাওঁ আৰু নিমখিয়াৰ লগত যদি মিঠা মিক্স কৰি খাওঁ মোৰ মানে সেই যেটো কম্বিনেশন হয় এটো খুব ভাল লাগে কোনে কোনে ভাল পায় নাজানো যেনেকে ৰসগোল্লা ভাল লাগে তেতিয়া যদি ভাল সিংৰা পোৱা যায় বা ভাল পেটিস পোৱা যায় ভেজ পেটিস তেনেকুৱা লগত মানে কম্বিনেশনটো মোৰ ভাল লাগে আৰু যি সকল মঙ্গলদৈ হয় তেওঁলোকে ৰিলেট কৰিব পাৰিব যে মই যেতিয়া মঙ্গলদৈ যাওঁ তেতিয়া প্ৰায় মানে বহুত বেছি ডেইলি নহয় কিন্তু যেতিয়া পাৰো মানে ৰিপোজত খাওঁ মিঠাই খুব ভাল লাগে যদি কোনোবা মঙ্গলদৈ আছে চাই আছে প্লিজ কমেন্ট এটা কৰিব ৰিপোজত খাই কোনে কোনে ভাল পায় মোৰ ভাল লাগে কিন্তু হয়তো মই বহুত দিনৰ পিছত খাওঁ হেকাৰণেও ভাল লাগে কিন্তু ৰিপোজত আগৰ পৰা যেহেতু খাওঁ হেকাৰণেও বেছি ভাল লাগে এটা ইমোশন আছে যে নহয় নিমখীয়া অকনমান লগত মিঠা এটো গুড়ৰ হয় এই মিঠাইটো গুড়ৰ শুকান মিঠাই হয় শুকান মিঠাই মানে বাহিৰৰ যেহেতু ড্ৰাই হৈ থাকে ভিতৰৰ ফালে অকন ৰস থাকে ন তেনেকুৱা মিঠাই মোৰ প্ৰিয় হয় বটা আহিছে কালি সন্ধিয়া বৰষুণ দিছিল অকনমান কিন্তু দিনত সাংঘাতিক গৰম এতিয়া আকৌ মানে বটা আহি গল কালি ইমানখিনি সময়তে বটা দিছিল আৰু কাপোৰ সামৰিব লগা হৈছিল মই কাপোৰখিনি সামৰি লওঁ ৰব আৰু আজি হৈছে নেক্সট ডে দেওবাৰ আৰু গুড মৰ্নিং সকলোকে ৰাতিপুৱা 9 বাজি গল ইফালে মই বনাই আছো ৰাতিপুৱা খোৱাৰ যোগাৰ আজি ভাবিছো চাওমিন বনাও বহুত মাহৰ পিছত বনাব লৈছো লগতে আজি মোৰ বৰ বিশেষ যোগাৰো নাই অকনমান ক্যাপসিকাম গাজৰ তেনেকুৱা কাটি ললো এতিয়া সসপেন এটাত মই নিমখ আৰু ৰিফাইন দিম প্ৰথমতে চাওমিনখিনি বইল কৰিম আৰু ইয়াৰ আগতে মই ভালদৰে এটা চাওমিনৰ ৰেচিপি শেয়াৰ কৰি ৰাখিছিলো যদি চাবলৈ বিচাৰে মই ৰেচিপিটো দি ৰাখিম আই বাটন বা ডেসক্ৰিপচন বক্সত আজি মানে একদম বেছি বস্তু নাই মোৰ সয়া সস নাই তাৰ পিছত সয়া সস থাকিলে অকমান ভাল লাগে কালাৰটো ভাল আহে লগতে ভাবিছো আজি তেল কমকৈও দি বনাম আৰু চাওমিনখিনি নমাই ৰাখিলো মানে পানীখিনি চেকি দিয়াৰ পিছতে ঠাণ্ডা পানীৰে লগে ধুই দিছো নহলে অভাৰকুক হৈ যাব আৰু এই কেৰাহীখনতে মই চাওমিন বনাই ভাল পাওঁ তেল মানে ইমান বেছি দিয়া নাই এই কেৰাহীটোত কি হয় তেল যিখিনি দিও হিমানখিনি থাকি যায় বেলেগ কেৰাহীত আকৌ তেল দিবলগীয়া হয় প্ৰথমতে মই কাটি লোৱা নহৰু দিলো তেলত তাৰ পিছত গাজৰখিনি দিছো গাজৰখিনি অকনমান সিজিব লাগিব পাতলকে কাটিছো তথাপিও মই গাজৰখিনি আগতে ভাজি লৈছো একদম থুলমুলকে দেখুৱাম আজি মানে ইমানখিনি নেদেখুৱাও গাজৰখিনি অকনমান ভাজি লোৱাৰ পিছতে মই কাটি লোৱা পিয়াজ দিলো পিয়াজ ডাঙৰ সাইজৰ এটা দিছিলো লগতে কেঁচা জলকীয়া দুটা আৰু ক্যাপসিকাম দিছো আৰু ইয়াত
সোৱাদ অনুযায়ী নিমখ দিলোঁ আৰু গোটেইখিনি মই হাই ফ্লেমত ভাজিছোঁ কিন্তু কম জুইত একেবাৰে ভজা নাই লগতে ঢাকি ভজা নাই কাৰণ যিখিনি ভেজিটেবলছ মই ব্যৱহাৰ কৰিছোঁ এইখিনি সম্পূৰ্ণ কুক যিহেতু কৰা নাযায় সেইকাৰণে লগতে মই বাটি এটাত টমেটো কেটচাপ এচামুচ ৰেড চিলি চচ 1.5 চামুচ আৰু অকণমান জালুকৰ গুড়ি লৈছোঁ ইয়াত আচলতে ভিনেগাৰ দিলে ভাল লাগে কিন্তু মোৰ লগত আজি ভিনেগাৰ সয়া চচ একো নাই যাৰ কাৰণে অকণমান পানী দিছোঁ মই আচলতে পানী নিদিয়েই আৰু ইয়াতে মই যিখিনি ভেজিটেবলছ লৈছিলোঁ সেইখিনি ভজা হৈয়ে গ'ল আৰু ইয়াত মই যিখিনি মিক্স কৰিছিলোঁ মানে মছলা মানে যিখিনি চচ লৈছিলোঁ সেইখিনি ইয়াত দি দিম আৰু গাজৰখিনি দেখুৱালোঁ আপোনালোকক গাজৰখিনি সিজিছে এইখিনি দিয়াৰ পিছত এবাৰ ভালদৰে মিক্স কৰিম আৰু কাৰণ চচ মানে কেৰাহীত দিয়াৰ পিছত বেছি সময় গেছটো মানে হাই নকৰোঁ এইখিনি সময়ত কিন্তু গেছটো কমাই দিছোঁ চচ দিয়াৰ সময়ত এইখিনি মিলাই লোৱাৰ পিছতে যিখিনি চাওমিন লৈছিলোঁ মই সেই চাওমিনখিনি অকণমান লৰাই দিছোঁ নহ'লে আঠা আঠা লাগি গৈ আছে যে আচলতে তেল অকণমান সানি ৰাখিব লাগে তেতিয়া ভাল হৈ থাকে মোৰ আজি ইমান লৰালৰি হৈ গ'ল তেল তেনেকুৱা সানিবই নহ'ল ঘৰত কৰাহে আচলতে ঘৰত আমিহে খাম সেইকাৰণে ইমান বেছি মানে কষ্ট নাই কৰা আৰু এইখিনি মই ভালদৰে লৰাই লওঁ এটা কথা কিন্তু সয়া চচ নিদিলে মানে আৰু কিবা এটা যেন কালাৰ এটা কমি আছে তেনেকুৱা নিচিনা ফিল হয় কিন্তু সয়া চচ নিদিলে যোনে ভালে পায় যোনে ইমান বেছি বেয়া পায় সয়া চচৰ মানে কালাৰটো আৰু টেষ্টটো বেয়া পায় আজি খুব ভাল পাব মানে আৰু এইদৰে মই গোটেইখিনি ভাজি ল'লোঁ আৰু এইখিনি মোৰ হয় য'ত চচ দিছোঁ মই টমেটো কেটচাপ দিছোঁ আৰু এইখিনি জোনৰ কাৰণ যোনে চচ নাখায় এক্সট্ৰাকৈ যিখিনি মিক্স কৰিলোঁ সেইখিনিয়ে মানে সাফিচিয়েণ্ট আৰু আজি সয়া চচ নাই মোৰ কাৰণে ভালে হ'ল সয়া চচ দিলে মই অকণমান ভাল পাওঁ কালাৰটো হেৰি হয় যে মই এনেকৈ ভাল পাওঁ বহুত দিনৰ পিছত আজি নুডলছ খাম বহুত দিনৰ পিছত মানে 8 মাহৰ পিছত আজি চাওমিন খাব লৈছোঁ খোৱাই নাছিলোঁ ন আমি মই ইমান ভাল নাপাওঁ এইদৰে অকণমান কালাৰফুল হ'ব লাগে সেইকাৰণে মই লৈছোঁ লগত চচ মই চচ থাকিলে ভাল পাওঁ খাবলৈ আমি খাই লওঁ বৰ্তমান এনেকুৱা হৈছে কোৱা খাই নিমখ হ'ল নে মই নাচালোঁ জানানে প্ৰথমতে নিমখ দিলোঁ তাৰপিছত চাবলৈ নহ'ল মই এনেকুৱা হৈছে বা খাই চোৱাচোন নিমখ হৈ যায় আজি তেল কমকৈ দিছোঁ মই ইমান তেল দিয়া নাই ভাল হৈছে নেক্সট ডে আৰু ভাত পানী বনাই আজৰি হৈ গ'লোঁ তাৰপিছত খোৱাহে নাই 2:30 বাজিলে এতিয়া ভাত খাওঁ আজি ভাতৰ লগত আছে বইল মাছ বহু দিনৰ পিছত মানে বহু মাহৰ পিছতে লগতে চালাড আৰু বেঙেনা আৰু মাছৰ মূৰ ভাজিলোঁ তেনেকৈ আজি একদম চিম্পলকৈ আৰু একো নাই দালি চালি একো নাই বনোৱা বহুত বেছি গৰম ভাবিলোঁ নাই একদম চিম্পলকৈ খাই থওঁ মাজতে মই এনেকুৱা হৈ গৈছিলে মানে মাছ খাব নোৱাৰা হৈ গৈছিলোঁ কিন্তু আজি বহুত মাহৰ পিছত আজি মাছ খাম চাওঁ পাওঁনে নাই আৰু খাবলৈ পাৰিম চাগে খাবৰ কাৰণে কাৰণ টেষ্ট কৰিছিলোঁ অকণমান যিয়ে নহওক আৰু মই কালি দেখুৱাইছিলোঁ যে নাৰিকলখিনি কিবা এটা বনাওঁ কিন্তু বনাব নহ'ল কাৰণ মই ম'ম' খাবলৈ গ'লোঁ আৰু ম'ম' খাই আহি যিটো অৱস্থা হ'ল আৰু ভাতো বনালোঁ ৰাতি তাৰপিছত গতিকে আহি আৰু সময় নাপালোঁ আৰু এতিয়া ভাবিছোঁ আজি যিহেতু দেওবাৰ আজি ভাবিছোঁ মই এতিয়া ভাত পানী খাই কিবা এটা বনাম আৰু ভুজিয়াকৈ বনাই থওঁ চাহ খাবলৈ মানে বিস্কুট কিমান আৰু বিস্কুট চাহ খাম কিবা এটা চাহ খাবলৈ বনাই থ'লে ভাল হয় আৰু ঠিক আছে যদি কিবা বনাওঁ ভুজিয়া বনালে শ্বেয়াৰ নকৰোঁ আৰু আপোনালোকৰ লগত যদি কিবা বেলেগ বনাওঁ তেতিয়া শ্বেয়াৰ কৰিম কিন্তু চাই লওঁ বহুত বেছি গৰম যে একো কাম কৰিবলৈ মন নোযোৱা হৈছে আৰু গৰমৰ কাৰণে দুদিনৰ মূৰে মূৰে মুখটো ধুই থাকিব লাগে চুলিখিনি নহ'লে ইমান আঠা আঠা হৈ যায় আৰু চুলিখিনি ধুই মানে বান্ধি থৈছিলোঁ তাৰপিছত ভাত চাত বনোৱা কাম চাম কৰিলোঁ এতিয়াহে চুলিখিনি খুলি দিছোঁ এতিয়া আৰু চাই থাকিব ভিডিঅ'টো যদি কিবা বনাওঁ তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি কিবা ৰেচিপি বনাওঁ মানে আৰু আজি কেঁচা আমো পাই গ'লোঁ কেঁচা আম মানে পোৱা ইমান এতিয়া বৰ্তমান নোপোৱাই হৈছে ভাবিছোঁ আম পান্না বনাই ৰাখোঁ কাৰণ আম পান্না যদি আগৰখিনি শেষ হ'ল দুবাৰ বনাইছিলোঁ দুবাৰে শেষ আজি ভাবিছোঁ যিখিনি আনিছোঁ গোটেইখিনি বনাই দিম গৰমত নাথাকে আম পান্না যিহেতু খায়ো ভাল পাওঁ
এতিয়া আহি গ'লোঁ গধূলি কিবা এটা বনাবলৈ। কৈছিলোঁ আপোনালোকক নাৰিকল অকণমান আছিল, গতিকে পিঠা কেইটামান বনাই দিওঁ। আৰু এইদৰে নাৰিকল ৰুকা থাকিলে সোনকালে শেষ হৈ যায়। মই চাহৰ লগত খাই খুব ভাল পাওঁ, গতিকে আধা শেষেই হৈ গ'ল। লাষ্টৰখিনি শেষ হোৱাৰ আগতেই মই কিবা এটা ভাবিলোঁ, মানে বনাই দিওঁ, চাহ খাবলৈও কিবা এটা হ'ব। আৰু প্ৰথমতে নাৰিকল লৈ ল'লোঁ। এইখিনি কেঁচা নাৰিকল হয়। লগতে ময়দা লৈছোঁ, সৰু চামুচেৰে 3 চামুচমান হ'ব। আৰু ইয়াতে আটাও মই ময়দাতকৈ অকণমান বেছিকৈ ল'ম, কিন্তু ময়দাৰ সলনি গোটেইখিনি আটাও দিব পাৰি। লগতে কথা এটা কওঁ, মানে মই আজি পিঠা কমকৈ বনাম, সেইকাৰণে 2 দিনৰ ভিতৰতে শেষ হৈয়ে যাব। কিন্তু আমি বহু দিনৰ কাৰণে বনাই থ'বও পাৰোঁ, তেতিয়া কিন্তু প্ৰচেছটো অকণমান বেলেগ ধৰণৰ হয়। আৰু যদি ৰেচিপিটো লাগে মানে মোক কমেণ্ট এটা কৰিব, মই দিবলৈ চেষ্টা কৰিম। আজিয়ে নহওক, প্ৰথমতে নাৰিকলৰ লগত গোটেইখিনি ভালদৰে সানি ল'লোঁ। আৰু ইয়াতে এচিকুটমান নিমখ দিছোঁ, মিঠা বস্তুত নিমখ দিলে ভাল লাগে সোৱাদটো। আৰু আনিছোঁ এতিয়া গুড়। বৰ্তমান গৰমৰ দিন যে, এইদৰে মই এয়াৰটাইট কণ্টেইনাৰত ফ্ৰিজতে ভৰাই থওঁ, নহ'লে গুড়খিনি গলি যোৱাৰ চান্স থাকে। আৰু এই পিঠাত মই গুড় ব্যৱহাৰ কৰিম, চেনিও দিব পাৰি। চেনি দিলে কিন্তু মিক্সিত নাৰিকলখিনি পিচি লোৱাৰ সময়তে দিব লাগে, পিছত দিলে মানে গোটা গোটা হৈ থাকে চেনি। কিন্তু চেনিতকৈ গুড় দিলে ইয়াৰ টেষ্টটো বেছি ভাল হয়। আৰু ইয়াৰ সোৱাদ হ'বৰ কাৰণে মই এচামুচমান ঘিউ দিছোঁ। ঘিউ অপশ্যনেল হয়, কিন্তু নিদিব পাৰি, মোৰ ভাল লাগে, অকণমান গোন্ধ এটা আহিব। আৰু পানী লৈছোঁ অকণমান, প্ৰথমতেই পানী মই যিখিনি ল'লোঁ সেইখিনিৰে হৈ গ'ল, কাৰণ ইয়াতে গুড় দিয়া আছে যে, আৰু এবাৰো পানী দিবলগীয়া নহ'ল। আৰু গোটেইখিনি এবাৰ ভালদৰে সানি ল'লোঁ। গুড় মোৰ অকণমান বেছিয়ে হৈ গ'ল, কাৰণ পানী ইমান কমকৈ ল'লোঁ, মানে এচামুচমানহে চাগে হ'ব। আৰু এইখিনি ঢিলা হৈ গ'ল, ভাবিলোঁ ইয়াত আৰু অকণমান আটা দিওঁ। কিন্তু প্ৰথমতে মানে গোটেইখিনি আটা মই ভালদৰে লগাই লোৱা নাই, এইখিনি জাষ্ট কোট কৰি মই অকণমান সময় থৈ দিওঁ, কাৰণ 10 মিনিটমান ৰাখিম। বহুত বেছি সময় নাৰাখোঁ, গুড় দিয়া আছে যে, নহ'লে পানী পানী ওলাই হৈ যাব। মই কিন্তু 5 মিনিটমানৰ পিছতেই এইদৰে গোটেইখিনি সানি ল'লোঁ। আৰু লগে লগে ভাবিছোঁ যে এইখিনি ভাজিয়ে লওঁ। এইফালে কেৰাহী এটা গেছত পাতিও দিছোঁ, লগতে তেলো গৰম হ'ব দিছোঁ। আৰু সোনকালে ভাজোঁ, আৰু এইদৰে সৰু সৰু কৰি লৈছোঁ। একদম ইজিকৈ হয়, হয়তো চাগে আপোনালোকে বহুতে বনায়ো খাইছে কেতিয়াবা। মানে নাৰিকল থাকিলে এইদৰে সোনকালে বনাই খাব পাৰি। আৰু নাৰিকলৰ টেষ্টটোৰ কাৰণে আচলতে পিঠাকেইখন খাবলৈ ভাল হয়, সেইটোৱে কথা। আৰু তেল গৰম হৈ আছিলে, ইয়াত মই গেছটো ল' টু মিডিয়াম কৰি পিঠাকেইখন দি দিলোঁ। আৰু ঘনাই ঘনাই লৰাই আছোঁ, গুড় দিয়া আছে যে, সোনকালে মানে ৰঙা হৈ আহিব। আৰু এই পিঠাখিনি মানে মই অকণমান ৰঙচুৱাকৈ ভাজিম, তাৰপিছত উলিয়াই ৰাখিম। পিঠাখিনি কিন্তু ভাঙি নাযায়, চাওক ধুনীয়াকৈ হৈছে। প্ৰথমতে মই ভাবিছিলোঁ ভাঙিয়ে যাব নেকি। এই পিঠাটো মই সৰুতে ঘৰত প্ৰায়ে খাইছিলোঁ, যদিও মই কেতিয়াও ইয়াতে বনোৱা নাছিলোঁ, আজি প্ৰথমবাৰৰ কাৰণে বনাইছোঁ। আৰু এইদৰে আটা বা ময়দা ব্যৱহাৰ কৰিও চাহ খাবৰ কাৰণে কিবা এটা বনাই খাব পাৰি। আৰু ইয়াৰ পিঠা আমাৰ ৰেডি হৈ গ'ল, সন্ধিয়া চাহ দিবৰ কাৰণেও এতিয়া লৈ লওঁ। আৰু যিহেতু আজিলৈকে খোৱা নাই, ইয়াতে জোনৰ ৰিয়েকশ্যনটো চাই লওঁ। চাহ সন্ধিয়া চাহ লোৱা। তুমি হৈ থাকোঁতে মই বস্তু এটা বনালোঁ আজি, চোৱা। মই আগতে খাইছিলোঁ সৰুতে, কিন্তু তুমি খাই পোৱা নাই, মেবি খাই পোৱা নাই। আৰু মই আজি প্ৰথম বনাইছোঁ ইয়াতে, খাই চোৱা। পিঠা কিহৰ হয় বুজি পাইছা? নাৰিকল আছে, নাৰিকল আটাৰে বনাইছোঁ, ভাল হৈছে। চাহ খাব মোৰ কাপোৰ লৈ আহোঁ, ৰ'বা তুমি খোৱা। ৰ'বা মোক খোৱা, খাম খাম, তোমাক টেষ্ট কৰাব দিছোঁ, কেনেকুৱা পাইছা খাবলৈ। ভাল হৈছে। এইফালে চাই কোৱা কেনেকুৱা হৈছে, ভিউৱাৰ্ছক কোৱা কেনেকুৱা হৈছে। দেখুৱাই দিয়াচোন, অকণমান দেখুৱাই দিয়া, ভাঙি দেখুৱাই দিয়াচোন। মই মানে পিঠাটো ভাঙি দেখুৱাই দিয়া নাই, বনাই মানে অকণমানহে দেখুৱাই দিলোঁ, অকণ ওপৰত দেখুৱাই দিয়া। বাহিৰৰ ফালে ক্ৰাঞ্চি হৈছে। আটা আৰু ময়দা অকণমান মিক্স আছে, ময়দা নিদিলেও হয়, মই অকণমান ময়দা দি দিলোঁ।
ভাল হৈছে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু কোনোবা যদি নতুনকৈ আহে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ লগ পাম অতি সোনকালে নতুন এটা ভিডিঅ'ৰ সৈতে গতিকে ভালে থাকক আপোনালোক বাই বাই সকলোকে আজিলৈ